হাই গাইজ, বৰ্তমান মই ফকীৰগ্ৰাম ষ্টেচন আৰু যিহেতু আজি আলহী খাব আহিছিলোঁ আৰু যিহেতু ভাঙিনত এটা অন্নপ্ৰসন আছিলে, এই অন্নপ্ৰসন খাব আহিছিলোঁ আৰু বঙাইগাঁও এৰিয়াৰ ফকীৰগ্ৰাম পায় এনেকুৱাকৈ আজি আৰু মই গুৱাহাটী পিনে যাব ওলাইছোঁ। বাছ বৰ্তমান ষ্টেচনতে আছোঁ ৰৈ। এয়া ষ্টেচনটো দেখাই পাইছে ফকীৰগ্ৰাম। যিহেতু ষ্টেচনটো ডাঙৰ আৰু মানুহ ইমান নাই ক'বলৈ, যিহেতু থেংক ইউ, আপোনালোকক দেখুৱাই থাকিম চালে। বঙাইগাঁৱলৈ আৰু চিংৰা বৰ্তমান ফকীৰগ্ৰামৰ পৰা আমি বঙাইগাঁৱলৈ যাওঁ আৰু বঙাইগাঁৱৰ পৰা টিকট কাটি আৰু ৰঙিয়ালৈ যাব লাগিব। যিহেতু ডাইৰেক্ট টিকেট পোৱা নাই। নিউ বঙাইগাঁও পালোঁ আৰু নিউ বঙাইগাঁও গাঁৱৰ পৰা এতিয়া গুৱাহাটীলৈ যাম। এতিয়া এইখন ডাইৰেক্ট নাযায়, এইখন ৰঙিয়ালৈকে যাব। ট্ৰেইনখন বৰ্তমান আমি হেৰিত নামিছোঁ, নিউ বঙাইগাঁও। নিউ বঙাইগাঁও ষ্টেচনত নামিছোঁ আৰু নমাৰ পৰা ইয়াত টিকেট কাটি এনে গুৱাহাটীলৈকে আমিতো ৰঙিয়ালৈকেহে যাব, একদম ডাইৰেক্ট হেৰিলৈকে নাযায় আৰু গুৱাহাটীলৈকে। সেইকাৰণে আমি নামিয়ে দিলোঁ আৰু টিকেট অপশ্যন আছিল। তাৰপৰা ফকীৰগ্ৰামৰ পৰা নিউ বঙাইগাঁৱলৈ কাটিছোঁ যিহেতু, আৰু ইয়াত নিউ বঙাইগাঁৱৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ যাম। 11টা কিমানত আছে ট্ৰেইন ষ্টেচনত। আমাৰ ট্ৰেইনৰ অৱস্থা একদম বহুত মানুহ। ট্ৰেইনৰ তাকে জেগাই নাই।
আৰু অকণমান কামাখ্যা ষ্টেচন পালোঁ আৰু কামাখ্যাৰ পৰা টিকেট কাটি আৰু যিহেতু আৰু চিংৰালৈ যাব লাগিব চিংৰা বক হৈ আছে আৰু এখন বেলেগ ট্ৰেইন উঠিব লাগিব নহয় বেলেগ দিনত যা যায় ভালে পায়